Hello guys, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে আছে। মোৰ বৰ্তমান ভালেই বাৰু। এতিয়া মানে গা পা ধুই ৰেডি হ'লো উঠি মেলি তাৰপা বেটাই উঠি মেলি খেলি আছে। বাবুৱে ডিউটি গ'ল, তাক টিফিন বনাই ডিউটিলৈ পঠিয়ালো। এতিয়া মই মানে গা পা ধুই আজৰি হ'লো আৰু আজৰি মানে এতিয়া ব্ৰেকফাষ্ট বনাবলৈ আছোঁ। যেহেতু বেটাই খেলি থাকোঁতে মই ব্ৰেকফাষ্টখিনি বনাই ল'ম বুলি ভাবিছোঁ। আহকচোন আজি মই কি ব্ৰেকফাষ্ট বনালোঁ আপোনালোকক সকলোকে দেখুৱাম। বলক এতিয়া কিটচেনলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইটো আচলতে মানে যেহেতু আমাক আলু পৰঠা বনাবলৈ আলুটো বইল কৰি ল'ব লাগিব বা আলু ভাজি কৰি ল'ব লাগিব। মই এইটো বিনা আলু মানে আলু ভাজা নাই আৰু ইয়াত আলুটো বইল কৰা নাই, আলু কেঁচাকৈ দি মেলি ইয়াত মই কেনেকৈ বনালোঁ আপোনালোকক সকলোখিনি দেখুৱাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমতে মই এয়া আটা লৈ ল'লোঁ। আটা লোৱাৰ পাছত ইয়াতে নিমখ দিম। নিমখ এয়া দেখিছে নিমখ অকণমান দি দিছোঁ। আপোনালোকে নিজে চাই মেলি সোৱাদ অনুসাৰে দি ল'ব। এয়া আলু এটা এনেকৈ লৈছোঁ। আলু বেছিও লোৱা নাই, আলুটো বাকলি গুচাই ল'লোঁ। এয়া দেখিছেনে আলু আপোনালোকে আটা বা ৰুটিটো চাই মেলি আলু আপোনালোকে যিমানটো লৈ ল'ব পাৰিব, 2টা বা 3টা তেনেকৈ ল'ব পাৰিব। মই ইয়াত অকল এটা আলু লৈছোঁ, যিহেতু মই ইমান পৰঠাটো নবনাওঁ, 6টামান বনাব লাগিব, যিহেতু বেছি নবনাওঁ বাৰু। সেইকাৰণে মানে মই ইয়াত আলু এটাই লৈছোঁ। এনেকৈ তাৰপিছত ৰুকনিকণ লৈ মেলি আপোনালোকে ৰুকি দিব। তেতিয়া মানে আলুটো কি হয়, বইল নকৰিলেও হয় আৰু আমাৰ টাইমটোও বাচে। টাইম যিহেতু কম থাকিলে আমি এনেকৈ ফটাফট বনাই মেলি খাব আৰু মানে আলু পৰঠা তেতিয়া খুবেই সোৱাদ হয়। একেই সোৱাদ হয় মানে আলু যেতিয়া চব্জি ভাজি কৰি বা আলুটো বইল কৰি বনোৱাৰ নিচিনা একেই সোৱাদ হয়। আলুটো এনেকৈ ৰুকি ল'ব ধুনীয়াকৈ, তেতিয়া মানে নাভাজিলেও হয় আৰু টাইমটো আমাৰ বাচে। এনেকৈ মই ৰুকি ল'লোঁ ধুনীয়াকৈ। আমাৰ কেতিয়াবা কি হয় মানে টাইমবোৰ নিমিলাৰ নিচিনা হয় আৰু ডেইলি একেটাকে খাই থাকিবলৈ মন নাযায়। ডেইলি নতুন নতুন আইটেম খাবলৈ মন যায় আৰু ল'ৰা ছোৱালীকো এনেকৈ টিফিনত দি পঠিয়াবলৈ ভাল হয়। মানে তেতিয়া মানে ল'ৰা ছোৱালীৰো পেট ভৰি থাকে আৰু খুবেই ভাল লাগে, খাই টেষ্টিও হয়। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব। কেতিয়াবা এনেকৈ ল'ৰা ছোৱালীকো টিফিনত দি পঠিয়াব বা ব্ৰেকফাষ্টত টাইম কম থাকিলে আমি ফটাফট বনাই মেলি এনেকৈ খাব পাৰোঁ। আপোনালোকে এইটো ৰেচিপি ট্ৰাই কৰি চাব আৰু খুবেই টেষ্টি হয় খাবলৈ। মই এতিয়া গোটেইখিনি এনেকৈ মিক্স কৰি লৈছোঁ। ইয়াতে মই অকণমান ৰিফাইন দি দিছোঁ। আপোনালোকৰ যদি ৰিফাইন নাথাকে ঘি অলপ দি দিব পাৰিব। মই ঘি নিদিওঁ মানে, সেইকাৰণে ইয়াত ৰিফাইন অলপ দি দিছোঁ। তাৰপিছত এয়া গৰম পানী দি মঠি দিছোঁ। এয়া দেখিছেনে ধুনীয়াকৈ গোটেইখিনি এনেকৈ মিক্স কৰি লৈছোঁ। আপোনালোকে যদি কুহুমীয়া পানী দিম বুলি ভাবে, তেতিয়া ঠাণ্ডা পানী দিম বুলি ভাবে, তেতিয়া ঠাণ্ডা পানীও দিব পাৰিব। মানে কি হয়, গৰম পানীটো দিলে অলপ ছফ্ট হয় আৰু খাবলৈ ভাল লাগে। আপোনালোকে ট্ৰাই কৰি চাব এনেকৈ। ইয়াৰে গোটেইখিনি এতিয়া হৈ গ'ল। মই এতিয়া 5 মিনিটৰ কাৰণে ঢাকি ৰাখিম। আপোনালোকে যদি টাইম একেবাৰে কম থাকে তেতিয়া অকণমান টাইম নথলেও হয়, 5 মিনিটৰ কাৰণে ঢাকি নাৰাখিলেও হয়। লগালগ তেতিয়া বনাই খাবও পাৰি। মই ইয়াত যিহেতু ঘৰতে আছোঁ, ল'ৰাটোৰ যিহেতু স্কুলো নাই, সেইকাৰণে 5 মিনিটৰ কাৰণে অলপ ৰাখিছিলোঁ। তাৰপিছত গোটেই এনেকৈ ৰখাৰ পাছত এয়া দেখিছেনে গোটেইখিনি আকৌ এবাৰ এনেকৈ মিক্স কৰি দিছোঁ। তেতিয়া কোমল হয়, মানে খুবেই খাবলৈ টেষ্টি হয়। আৰু লগতে যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেন্তে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়া আহক ভিডিঅ'টো শেষলৈকে চাওঁ আৰু যদি ভাল লাগে লাইক এটা কৰি দিব। আৰু Our hearts beat to the city streets. We began to feel the fire. We rise like tall buildings as the chemicals they take us higher. The night's young and it's just begun as she puts her hand in mine. We wanna chase the